হেল্ল' এভৰিৱান, মই জুৰিয়ে পুনেৰ পৰা মোৰ চেনেলৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে পুনেৰ এটা মন্দিৰলৈ আমি গৈ আছোঁ আৰু একেবাৰে চুনচান জেগা, গাড়ী মটৰ বিশেষ নাই আৰু ৰাস্তাবোৰ একেবাৰে অকোৱা পকোৱা। এয়া দেখিছেনে, চাৰিওফালে মাত্ৰ গছ গছনি আৰু পাহাৰ, মানুহৰ ঘৰো নাই। সম্পূৰ্ণ পাহাৰৰ কিনাৰে কিনাৰে আমি গৈ আছোঁ। দুই এখন গাড়ী মটৰ অহাৰ বাদে বেলেগ একো দেখাই নাই। আৰু আচলতে ইয়াৰ ৰাস্তাবোৰ সম্পূৰ্ণ পাহাৰ কাটি বনোৱা হয় আৰু আমাৰ তাৰ নিচিনা নহয়। আমাৰ তাত ৰাস্তা এটা বনাওঁ বুলি ক'লে মানে বহুত টকা খৰচৰ বহুত কষ্ট হয়। ইয়াত বিশেষকৈ শিলৰ, সেইটো কাৰণে ইয়াত দেখিছেনে সম্পূৰ্ণ পাহাৰ মাজতে এজোপা অকণমান ডাঙৰ গছ আৰু এইফালে এটা পাক দি আমি আহি আছোঁ। আৰু এইটো পাক দেখিছেনে, এইটো পাক আমি দিব লগা হৈছে। খুব ধুনীয়া এটা পৰিৱেশ, আমি ৰাস্তা অকোৱা পকোৱা কৰি আহি আছোঁ। এইটো ৰাস্তা দেখিছেনে, সেই ৰাস্তাটোৱে আমি সেইফালে দিয়ে আচলতে আমি আহিছোঁ আৰু এনেকৈ আগলৈ গৈ আমি আৰু অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। সেইটো ৰাস্তাটো দেখিছেনে, সেই ৰাস্তাটোৱেদি আমি এনেকৈ গৈ পেলাই ঘূৰি আহিছোঁ। যদি চিধাকৈ যদি ৰাস্তাটো থাকিলেহেঁতেন বেছিকণ সময় নালাগিলেহেঁতেন, কিন্তু আমি এনেকৈ এপাক দিয়ে অহাৰ কাৰণে এইটোৱে নহয়, আচলতে গোটেই ৰাস্তাটোৱে আচলতে অকোৱা পকোৱা ৰাস্তাৰে এনেকৈ আহি পেলাই এনেকৈ আহিব লগা হৈছে। লগতে চাগে এখন নৈ আছিলে নেকি আগতে। এতিয়া এনেকুৱা বৰষুণৰ টাইমত আচলতে বেছি ভাল লাগে। আৰু মন্দিৰৰ সন্মুখত এয়া হ'ল সৰু সৰুকৈ কিছুমান ধাবা খুলি থৈছে আৰু শেষত এইটো এটা তেল ডিপু। আৰু তেল ডিপুটো আমি এইটো তেল ডিপু প্ৰথম পাইছোঁ। আৰু ইমান দূৰ ৰাস্তা ট্ৰেভেল কৰি অহাৰ পিছত আমি প্ৰথম এইটো তেল ডিপু পাইছোঁ। আৰু ইয়াৰ মাজতে যদি কেনেবাকৈ যদি তেল চেল নাইকিয়া হয়, যদি গাড়ী যদি বন্ধ হৈ যায়, তেতিয়াতো ক'বই নালাগে আৰু কি হ'ব নাজানো। আৰু এয়া হ'ল মন্দিৰৰ সন্মুখৰ গেট, ভুলেশ্বৰ মন্দিৰ বুলি কোৱা হয়। সন্মুখৰ এইখন হ'ল মেইন গেট আৰু এই মেইন গেটখনৰ ফালেদি আমি সোমাই আহিছোঁ। দেখিছেনে কিমান চুনচান জেগা। আৰু আপোনালোকে সেই যে বগাকৈ যে অকণমানকৈ সৰুকৈ দেখিছে, সেয়াই হ'ল মন্দিৰ ভাগ, সেইভাগেই হ'ল মন্দিৰ। ইয়াৰ পিছতে আছে সৰু সৰুকৈ সন্মুখতে দোকান বনাই থৈছে আৰু এইখন ছেকেণ্ড গেট, লিখা আছে ওম নমঃ শিৱায়। আৰু এই হ'ল সৰুকৈ এখন দোকানখনত মন্দিৰৰ সকলো বস্তু পোৱা যায়। আপোনালোকে তাত ব্যৱহাৰ কৰা সকলো বস্তু তাতে পাব। এইবোৰ গাড়ী মটৰবোৰ অহা যোৱা কৰি আছে। আজি বিশেষ মানুহৰ ভিৰ নাই। এয়া হ'ল সম্পূৰ্ণ জংঘলৰ আৰু পাহাৰৰ সম্পূৰ্ণ ওপৰত এটা টিলাৰ ওপৰত আচলতে মন্দিৰ ভাগ উঠি আছে। আমি সম্পূৰ্ণ মন্দিৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক আগবাঢ়ি গৈ থাকোঁ। আৰু এয়া দেখিছেনে, এয়া হ'ল চিৰিয়েদি উঠি যোৱা, মন্দিৰলৈ উঠি যোৱা চিৰি। বহুত মানুহ খোজকাঢ়ি এনেকৈ ওপৰলৈ উঠি যায়, কিন্তু আমি সেইফালে নগ'লোঁ। আমি সেইফালে এটা ৰাস্তা আছে, ৰাস্তাটো অকণমান এটা পাক আছে, সেই পাকটোৱেদি
আচলতে গাড়ী মটৰ যাবৰ কাৰণে সুবিধা কৰি দিছে এইটো ৰাস্তা। এইটো এটা পাৰ্ক দেখিছেনে, মন্দিৰলৈ যোৱা এইটো পাৰ্ক। আৰু এইটোৱেদি আমি উঠি গৈ বহুতকণ আগলৈ উঠি যাব লাগিব। এয়া দেখিছে, আচলতে ল'ৰা ছোৱালীবোৰে দেখিছেনে চাইকেল চলাই যোৱাটো সম্ভৱ নহয় কাৰণে ঠেলি ঠেলি লৈ যাবলগীয়া হৈছে বহুত ওপৰলৈ। আমাৰ বাইকখনে আচলতে টানিবই পৰা নাছিলে, কিন্তু হ'লেও মানে যেনে তেনে ওপৰলৈকে উঠি গৈছোঁ। এজনে সুধিছে ৰাস্তাটো প্ৰকৃত হয় নে নহয় বুলি, এজনক সুধিছে। সোধাৰ পিছত আমি আকৌ ওপৰলৈ উঠি যাব লগা হৈছে। এয়া হ'ল মন্দিৰৰ ছাইডৰ মানে সন্মুখৰ ভাগ। এইফালে দিয়ে আমি মন্দিৰত প্ৰৱেশ কৰা দৰজাখন আছে। মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম, ইমানো বিশেষ নাই। এয়া হ'ল মন্দিৰৰ ভিতৰৰ ভাগ। আচলতে মন্দিৰভাগ সম্পূৰ্ণ শিলেৰে বনাই থোৱা, শিলৰ ওপৰতে অংকন কৰা হৈছে, শিল কাটি কাটি বনোৱা হৈছে। আৰু ইমানে পুৰণি মন্দিৰ এভাগ, বহুতবোৰ মূৰ্তি মানে ক'ৰবাত মানে খণ্ডিত হৈ গৈছে, ভাগি ভাগি যোৱা দেখা পোৱা গৈছে। সেয়া দেখিছেনে, কিছুমানৰ ওপৰৰ ডোখৰ থাকিলে তলডোখৰ নাই, কিছুমানৰ তলৰ ডোখৰ আছে ওপৰৰ ডোখৰ নাই। সেয়া ওপৰলৈ এনেকুৱা দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণ শিলতেই কাটি কাটি বনোৱা হৈছে। এয়া হ'ল নন্দী মহাৰাজ। আৰু নন্দী মহাৰাজৰ আটাইতকৈ ডাঙৰ মূৰ্তি এভাগ আছে, সেইভাগ কিন্তু ভিডিঅ' কৰিবলৈ দিয়া নহ'লে আমাক। আৰু মন্দিৰৰ মূল যিভাগ মানে আমি কি বুলি কওঁ, মণিকূট বুলি কওঁ, অসমীয়া মণিকূট বুলি কওঁ, সেই মণিকূট ভাগো কিন্তু আমাক মানে ভিডিঅ' কৰিবলৈ দিয়া নহ'লে। সম্পূৰ্ণ মন্দিৰৰ ভিডিঅ' একেটা ভিডিঅ'তে দেখুৱাটো সম্ভৱ নহয়, সেইটো কাৰণে মই আকৌ এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ বিদায় লৈছোঁ। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।